Hey guys, আজি মই লৈ আহিছো মাত্ৰ 3টা বস্তুৰে বনাব পৰা এটা খুব সহজ আৰু টেষ্টি বৰফি ৰেচিপি। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই লৈছো 1 কাপ চেনি আৰু সেই একে পৰিমাণত পানী। এতিয়া এইখিনি মিডিয়াম গেছত এই ধৰণে উতলি অহালৈকে উতলাই আছো আৰু মাজে মাজে চেক কৰি আছো এইখিনি চিপচিপিয়া হোৱালৈকে এই ধৰণে কৰি ল'ব লাগিব। মই এইখিনি লৰাই আছো মাজে মাজে। তাৰ পাছত এখন পেন পাতি লৈ তাত দি লৈছো 1 চামুচ ঘি আৰু লগতে 1 চামুচ ৰিফাইন অইল সৰু চামুচেৰে। তাৰ পাছত ইয়াত দিছো বেসন 1 কাপ। এতিয়া গুটেইখিনি ভালদৰে লৰাই ল'ব লাগিব আৰু বেসনখিনি এটা খুব ধুনীয়া গোন্ধ ওলোৱালৈকে প্ৰায় 6-7 মিনিট মান সময় ভাজি লম। এয়া মই ধুনীয়াকৈ এইখিনি ভাজি আছো। মাজে মাজে চেনি সিৰাপখিনিও লৰাই আছো এই ধৰণে। এয়া মোৰ বেসনখিনি ভাজি লোৱা প্ৰায় হৈ গ'ল। ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে আৰু এটা কালাৰো অহা দেখা গৈছে। তাৰ পাছত আমি ইয়াত দিম 1 কাপ পাউডাৰ গাখীৰ। এতিয়া এইখিনিও গুটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। পাউডাৰ গাখীৰখিনি দিয়াৰ সময়ত গেছটো অফ কৰি ল'ব। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মোৰ এইখিনি মিক্স কৰা প্ৰায় হৈ গ'ল। এই ধৰণে চামুচখনেৰে হেঁচি হেঁচি ভালদৰে মিক্স কৰি লৈছো যাতে গোটা বান্ধি ৰৈ নাযায়। তাৰ পাছত ইয়াত আগতে বনাই ৰখা চেনি সিৰাপখিনি দি দিছো আৰু এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া গোটেইখিনি লগাই লৈছো। মোৰ এইখিনি লগাই লোৱা হৈ গ'ল। এতিয়া এখন প্লেট লৈ তাত অলপমান ঘি মচি লৈছো আৰু তাত এই গোটেই মিশ্ৰণখিনি দি দিছো। এতিয়া এই ধৰণে হাতেৰে চেপ দি লৈছো আৰু তাৰ ওপৰত কেইটামান আলমণ্ড এই ধৰণে সৰু সৰুকৈ কাটি দি দিছো। তাৰ পাছত ছুৰীখনেৰে এই ধৰণে চিন দি লৈছো। এইখিনি খুব সোনকালে শুকাই যায় আৰু ধুনীয়াকৈ টান হৈ যাব। এয়া 2 মিনিট মানৰ কাৰণে এই ধৰণে ৰাখি থৈ দিম। তাৰ পাছত আগতে দিয়া চিনকেইটাৰে ধুনীয়াকৈ কাটি ল'ম। আপোনালোকে নিজৰ জোখমতে এইকেইটা কাটি ল'ব পাৰিব। এয়া মই এটা বৰফি ভাঙি দেখুৱাই দিছো। দেখিছেনে টেক্সচাৰটো কিমান ধুনীয়া হৈছে আৰু কিমান ধুনীয়াকৈ এইখিনি শুকাই গৈছে। এয়া ভালদৰে দেখুৱাই দিছো। যদি এই ধৰণে ট্ৰাই কৰা নাই তেনেহলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।